নমস্কাৰ। আজি আমাৰ প্ৰশ্নটো হৈছে প্ৰাৰম্ভিক শিকন কালৰ ক্ষুদ্ৰ প্ৰত্যাহ্বানবোৰৰ উৎপত্তি বৃহৎ প্ৰত্যাহ্বানবোৰৰ পৰাই হয়। প্ৰাৰম্ভিক শিকন কালৰ প্ৰত্যাহ্বানবোৰৰ উৎপত্তি বিভিন্ন দিশবোৰক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পাৰে। প্ৰাৰম্ভিক শিকন কালৰ প্ৰত্যাহ্বানসমূহক সহজে বুজিবৰ বাবে দুটা ভাগত ভাগ কৰা হৈছে। সেইটো হৈছে ক্ষুদ্ৰ প্ৰত্যাহ্বান আৰু বৃহৎ প্ৰত্যাহ্বান। এই বৃহৎ প্ৰত্যাহ্বানসমূহ কেন্দ্ৰ কৰি ক্ষুদ্ৰ প্ৰত্যাহ্বানসমূহৰ জন্ম হয়। বৃহৎ প্ৰত্যাহ্বানসমূহৰ উৎপত্তি ECCE সুলভতা আৰু গুণমানৰ সৈতে জড়িত দিশবোৰক কেন্দ্ৰ কৰি সৃষ্টি হ'ব পাৰে। ভাৰতবৰ্ষৰ সকলো দিশতে অসমান তথা ভাৰতৰ প্ৰাকৃতিক, ভৌগোলিক, সামাজিক, সাংস্কৃতিক, ধৰ্ম ইত্যাদি সকলো দিশতে অসমান কাৰণে ECCE কাৰ্যাৱলী সকলো অঞ্চলতে সমান নহয়। আনহাতে ECCE কাৰ্যাৱলী, ECCE উদ্দেশ্য, লক্ষ্য আৰু ECCEক পৰিচালনা কৰা নীতি নিয়মবোৰৰ পৰা বৃহৎ প্ৰত্যাহ্বানবোৰৰ সৃষ্টি হ'ব পাৰে। উপযুক্ত পাঠ্যক্ৰম, উপযুক্ত সা-সঁজুলি, অভিভাৱক, পৰিয়াল তথা সমাজৰ উদাসীনতা, দক্ষতাপূৰ্ণ কৰ্মীৰ অভাৱ, গৱেষণাৰ বাবে বুনিয়াদৰ অভাৱ, আৰ্থিক অনাটন, সম্পদৰ অনাটন, ব্যৱহাৰৰ অনুপযুক্ত স্বল্প আনুষ্ঠানিক সমৰ্থনক আদি কেন্দ্ৰ কৰি বৃহৎ প্ৰত্যাহ্বানবোৰৰ সৃষ্টি হ'ব পাৰে। এই বৃহৎ প্ৰত্যাহ্বানবোৰৰ একোটা কাৰক হৈ ক্ষুদ্ৰ প্ৰত্যাহ্বানবোৰৰ সৃষ্টি হয়। বৃহৎ প্ৰত্যাহ্বানসমূহ দিয়া আছে: সৰ্বব্যাপ্ত অসমতা, ভাৰতবৰ্ষৰ ভৌগোলিক অসমতা, সাংস্কৃতিক অসমতা, ধৰ্মীয় অসমতা আদি ইত্যাদি দিশবোৰৰ বাবে ECCEৰ সুবিধাসমূহ সকলো অঞ্চলতে সকলো সম্প্ৰদায়ে সমানে উপভোগ কৰিব পৰা নাই। যদিও ECCEয়ে প্ৰাৰম্ভিক শিকনৰ বাবে যথোপযুক্ত আঁচনি, কাৰ্যাৱলী আৰু নীতি যুগুত কৰিছে, তথাপিও এই সৰ্বব্যাপ্ত অসমতাৰ কাৰণে ECCEয়ে লক্ষ্যত উপনীত হোৱাৰ পৰা বঞ্চিত হৈছে। উপযুক্ত পাঠ্যক্ৰম: প্ৰাৰম্ভিক শিকন কালৰ বাবে উপযুক্ত পাঠ্যক্ৰম প্ৰস্তুত কৰা অতি প্ৰয়োজন। পাঠ্যক্ৰম হ'ল তেনে সকলোবোৰ কাৰ্যকলাপ যিবোৰ শিশুৱে এক অবিৰত প্ৰক্ৰিয়া অনুসৰি শ্ৰেণীকোঠাৰ ভিতৰ তথা বাহিৰৰ সকলো স্থানতে শিকি গৈ থাকে। নেক্সটটো হৈছে দক্ষতাপূৰ্ণ কৰ্মীৰ অভাৱ। ECCEৰ কাৰ্যাৱলী তথা লক্ষ্য তেতিয়াহে সাৰ্থক হ'ব যদিহে উপযুক্ত দক্ষতাপূৰ্ণ কৰ্মীক ECCEৰ কাৰ্যপন্থাত অন্তৰ্ভুক্ত কৰা হয়। গৱেষণামূলক বুনিয়াদৰ অভাৱ। এই চাৰিটা হৈছে বৃহৎ প্ৰত্যাহ্বানবোৰৰ কাৰক আৰু এইকেইটা হৈছে এই বৃহৎ প্ৰত্যাহ্বানবোৰক কেন্দ্ৰ কৰিয়ে ক্ষুদ্ৰ প্ৰত্যাহ্বানবোৰৰ সৃষ্টি হয়। ক্ষুদ্ৰ প্ৰত্যাহ্বানবোৰ হৈছে প্ৰাৰম্ভিক শিকন কালত অন্তৰ্ভুক্ত হোৱা পন্থা। যিহেতু ভাৰতৰ বহুতো অনুষ্ঠানত আগতীয়াকৈ এটা সাক্ষাৎকাৰ লোৱা হয় শিশু আৰু অভিভাৱকত, যাৰ বাবে শিশুসকলক সেই ইণ্টাৰভিউৰ জৰিয়তে বিভিন্ন সমস্যাত সন্মুখীন হ'বলগীয়াত পৰিছে। অত্যাধিক পাঠ্যক্ৰম: সমবয়সীয়া শিশুক সৰু বয়সতে অত্যাধিক পাঠ্যক্ৰমৰ তেওঁলোকৰ কাৰ্যকলাপ, গৃহ কাৰ্য আদি তেওঁলোকৰ ওপৰত জাপি দিয়াৰ কাৰণে তেওঁলোকৰ এতিয়াও বিকাশৰ দিশেৰে বিকাশ হ'ব পৰা নাই। অধিক শিক্ষাৰ্থীৰে ভৰা শ্ৰেণীকোঠা: যথেষ্ট অত্যাধিক ছাত্ৰ ছাত্ৰীয়ে শ্ৰেণীকোঠাত ভৰি থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পৰস্পৰৰ লগত ভাৱ বিনিময় কৰিবলৈ, মনৰ আৱেগ প্ৰকাশ কৰিবলৈ সুবিধা নাপায়। উপৰোক্ত কাৰকবোৰৰ উপৰিও পৰীক্ষা, মূল্যায়ন, উপযুক্ত সা-সঁজুলি, গৃহকাৰ্য, দক্ষতাপূৰ্ণ শিক্ষকৰ নাটনি ইত্যাদি কাৰকবোৰৰ কাৰণে ভাৰতবৰ্ষৰ নিচিনা এখন দেশত ECCE কাৰ্যাৱলীসমূহ সুচাৰুৰূপে পৰিচালনা হোৱাৰ পৰা ব্যৰ্থ হৈছে। ধন্যবাদ।